নমস্কাৰ, স্বাগতম জনাইছোঁ অংকুৰ শইকীয়া ইউটিউব চেনেললৈ। আজি বিহুৰ প্ৰথম দিন, গৰু বিহু। আমি ধুনু মই আছোঁ এয়া ঘৰত। এয়া চাওক, মাহ চাট বনাবৰ কাৰণে ৰেডি কৰিছোঁ। এতিয়া চাটডাল বনালোঁ, এইডাল চাট বনালোঁ। এয়া বস্তু আমাৰ, এয়াডাল চাট আমি লগাম। এতিয়া চাটৰ খালিব লাগিব। আমাৰ গৰুকেইটা দেখুৱাম ৰ'ব। আমাৰ গৰু আছে যিহেতু। আমাৰ ভণ্টিয়ে গৰুকেইটা দেখুৱাই দিব। এইখন আমাৰ গাঁও চাওক। ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব। গাঁৱৰ কেনেকৈ উদযাপন কৰোঁ। আগতে পথাৰত নিয়া হৈছিল গা ধুৱাবলৈ গৰুক, কিন্তু এতিয়া বৰ্তমান যিহেতু পানীৰ অভাৱৰ কাৰণে ঘৰতেই গা ধোৱা হয় গৰু। তাৰপৰা চাট মাৰিবলৈ পথাৰলৈ লৈ যোৱা হয়। আজিও তেনেকুৱাই কৰিম, আমি চাম। শেষলৈকে চাব। ভিডিঅ'টো নতুনকৈ আহিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। বেল আইকনটো বজাই দিব। তেতিয়া মোৰ ভিডিঅ'ৰ প্ৰথমে আপোনালোকে চালে পাব। সেয়াই চাই থাকক ভিডিঅ'টো। ডাঙৰ ডাঙৰ কুটিবা, সৰু নকটিবা। এইয়া দেখিছেনে আমাৰ পাচলি কুটিছে। আমি বেঙেনা কাটি আছোঁ। প্ৰথমে এইটো বেঙেনাটো চেৰে কাটি লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত এইটো আমি এডালত চিৰাই দিব লাগিব। এডাল দুডলীয়া আৰু এডাল আছে, এইডাল তিনিডলীয়া বনাইছোঁ। চাওক, তাৰপৰা এইডাল হৈছে, এইডাল চিনি পাইছে, এইডাল দীঘলতি। এই আমি কাটি লওঁ। প্ৰথমে এইবোৰ কাটিছোঁ, আমি কাটিছোঁ। এয়া বাকীখিনি কাটি লওঁ, তাৰপৰা লগোৱা দেখাম। ভিডিঅ'টো চাই থাকক শেষলৈকে। আমাৰ দেশখন দেখিলে আমাৰ দেশ দেখিলে না, দেখিলে। এয়া চাওক, এয়া আমাৰ দেশ দেখিলে, দেখিলে। বস্তু চাওক। Aku beginada hikile. Hah? Begina. Boleh. Tara-tara-le, pula-pula-le. Ya, abang bu. Abang universal. Ya, abang. Ongur. Duita mukhare bela deh. Duita mukhare bela dia. Tangga magu di bawah gua. Iya, di sana mekanik kita. Mekanik kita boleh. Sauk. Dudolia tuh boleh gol. Dudolia tuh. Iya. Dia kau segi aku sadar. Bihu ada bihu. Ada bihu. Siapa Pati itu? bisa tamu. Pati sewa. Beda. Kau jadi. এইফালে লগা দে, এই চুটটো লগা দে। Jauh. Cuma mana pun dulu. Iya, mana? Itu loh, foto loh itu. Mana kali? Mana kali kau itu ya?
সেয়া গৰু নোৱাৰি আছে আমাৰ কাটি দিব একো নহয় নোখোজে এইটোৱে মই ধৰিছোঁ मैना कली रो সেয়া मैना कली মুখত খান্দি দিয়া গালত খান্দি দিয়া তা এই খুন্দু খাব লৈ গাত খান্দি দিয়া এয়া গৰু নোৱাৰি আছোঁ আমি যে সেইটো গোহালি এইটো গৰু পোৱালিটো আমাৰ এইটো এটা চাই থাকক ভিডিঅ'টো সেইখনলৈকে গৰু গা ধুব লাগিব ইয়াৰ পিছত আমি চাট বনালোঁ চাটটো চাই লওক প্ৰায় হৈ গ'ল আধা হৈ গ'ল মানে আধাতকৈ বেছি হৈ গ'ল পোহৰটো হোৱা নাই চাট হৈ গৈছে আধা ৰেডি এডাল চক এডাল ৰেডি হৈ গৈছে এতিয়া প্ৰায় আদায় হৈছে আৰু লগাই এয়া হৈ যাব গা ধুৱাম তাৰপৰা গৰু লৈ যাম পথাৰলৈ এয়া আমাৰ ৰেডি হৈ গ'ল মাহ হালধি চব চাট তাত এয়া মাখিয়তী আনিলোঁ এডাল দীঘলতি এয়া চাট ৰেডি হৈ গ'ল পূৰা এতিয়া যাম গৰু গা ধুৱাই আছে গৰু গা ধোৱাৰ পিছত গৰু গা ধোৱা দেখুৱাম আমি গৰু গা ধোৱা দেখুৱাম ব'লক অঁ এইজোপা আমাৰ তগৰ ফুলজোপা কিমান ধুনীয়া চক আৰু ধুনীয়া গোন্ধাই থাকে তগৰ ফুল এজোপা এতিয়াও গোন্ধাই আছে আমোল মলমলাই আছে এয়া আমাৰ গৰু গা ধুৱাই আছে এয়া আমাৰ দেহমাই ধুনীয়াকৈ ধুৱাই দিয়া গৰুটো দেই গৰু চাফা হ'ব লাগিব কিন্তু গা ধুৱাই থকা আছে যিহেতু পথাৰত গা ধুৱাবলৈ পানী নাই সেইকাৰণে ঘৰতে গা ধোৱা হৈছে আগতে ধুৱাইছিলে যিহেতু এতিয়া মানে ঘৰতে ধুৱাবলগীয়া হৈছে এনে আমাৰ গৰুজনী বাইকে গা ধুৱাইছে গৰুজনী তাৰ এয়া আমি আহিছোঁ গৰু নোৱাবলৈ সেয়া চাট লৈ আহিছোঁ সেয়া চাওক গৈ আছোঁ এতিয়া আমি সেই পথাৰৰ মাজত চাট মাৰিবলৈ গ'লোঁ চাট মৰা এয়া চাওক চাট মাৰি আছে এয়া এয়া চাট মাৰি আছে আৰু এয়া হালধি পথাৰতে হালধি বুটলিব লাগিব চাট মৰাৰ পিছত যে হালধিতে তুনি দাঁত ঘঁহা হয় বিহু এনেকৈ পালন কৰা হয় গাঁৱত দেখিলেই হওক এয়া লাও খা বেঙেনা খা গাই আছে এতিয়া নহয় ৰ'বা অকণমান দেৰি লাহে লাহে নিব লাগিব ইটোক মাৰা আকৌ ইটোক মাৰা গৰু হৈ গ'ল চাট মাৰি ছোৱালীজনী চাটটো মাৰিছে আকৌ হালধিটো বুটলি আছে তাই হালধি বুটলিব হ'লেই চাট মাৰিছে নিজে হালধি বুটলিছে আৰু যিটো সেইকলকে চাইছে যদি ধন্যবাদ বিহুৰ উলগ যাছিলোঁ সকলোকে বহাগ বিহু অসমীয়া নৱবৰ্ষটো সকলোৱে সুখ হওক শান্তি হওক সমৃদ্ধি ভৰি পৰক তাৰে কামনা ভিডিঅ'টো ইমানতে সামৰিবলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে অকণমান লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা হৈছে গাঁৱৰ পৰিৱেশটো কেনেকুৱা পালে জনাব সেয়াই ভিডিঅ'টো এতিয়ালৈকে চাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যাব প্লিজ আৰু লাইক কৰিব নাপাহৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰিব লগতে তেতিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন মোক সোমাব সোনকালে আপুনি গম পাব তেতিয়া ভিডিঅ'বোৰ দিছোঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আমাৰ ঘৰৰ কেইজনীয়ে গামোচা বব নাজানে আমাৰ ঘৰৰ কেইজনীয়ে ৰুমাল চিলাব নাজানে জানা এ জানৈ বৰ্ণনা তুলি জানৈ কৰা খাগৰ সেই কথা হ'ল কি এই চাটডাল যে আমি মাৰিলোঁ এতিয়া আমি বেলেগলৈ সলাব লাগিব বেলেগে সলাব এনেকৈ 3 বা 4 সলোৱাৰ পিছত ঘৰত নি থোৱাব এডাল
থৈ দিয়া হ'ব ঘৰৰ গোহালিৰ ওপৰত থৈ দিয়া হ'ব ওলমাই। এয়া আমি চাট খলাইছোঁ। জানিছোঁ এৰি দেচোন। এয়া চাট খলোৱা নিয়ম হৈ গ'ল। তাৰপিছত এতিয়া এডাল নি থৈ দিয়া হ'ব ঘৰতে। তেতিয়া গৰু যদি ছাল তালৰ কিবা বেমাৰ হয় তেতিয়া ভাল হৈ যাব বুলি কোৱা হয়, জনবিশ্বাস আছে। আৰু এইটো কি কয় থৈ দিয়া। আৰু এই চাট মৰা হালধিটো যে এইটো দাঁত ঘঁহিব লাগে বুলি কয়। দাঁত ঘঁহে এইটো চাটৰ হালধি দাঁত ঘঁহিব লাগে। আমিও ঘঁহি দিছোঁ বগা বগা দাঁতকেইটা। সেয়ে এনেকৈ বিহু চলিছে গাঁৱত। অঁ আমাৰ ধনুৰ হৈছে ঘঁহিছে। তাই এতিয়াহে মোক ধুইছে আকৌ, ৰাতিপুৱা মোক ধোৱা নাই। ভিডিঅ' বনাই শেষ তাই মোক ধোৱা নাই। ইয়ালৈ আহোঁতে মোক ধুই আহিছে। ভিডিঅ'টো ইমানতে সামৰো। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ।